মোৰ টেম্পাৰ উঠি গৈছে দেই কিন্তু ভালকে চাবি ঘৰত নহ'ব লাগিছিল তই তোক না পানীত ফেলে একেবাৰে ভাহি গেলি হয় নদীত চিংগল ধুনীয়া আপি কোনোবা আছে নেকি কোনটো যাবি আচ্ছা তোৰ ৰবিবাৰে কলেজত কি আছে তোৰ কথা ক ফেচাছ মানে কি দেখলি মোক ফুৰবা আনি ক'লি যে আমাৰ গাঁৱত ধুনীয়া আপি আছে মই দেখুৱাবা নিম কিন্তু এই ৰ'দত কিবা নাই একো এটা ছাগাল গৰু এটা ৰাস্তাত আছে তাৰ বাদে কি আছে Hey guys, good morning and welcome back to my YouTube channel Koran Vlogs আৰু আকৌ এটা সুন্দৰ ব্লগৰ এটা সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ৰবিবাৰো শান্তি নাই দেখছি না গাইছ মানে 8টা বজাতেই জগে আছে যাই যে মোক কলেজত থৈ আচ্ছা তো ৰবিবাৰে কলেজত কি আছে এইটো কথা ক ৰিহাৰ্চেল আছে ফেচাছ মানে আচ্ছা ফেচাছৰ ৰিহাৰ্চেল আছে কেইটাত ছুটি হ'ব আৰু 12 নিবা আহিব লাগব না নিজে যাবি আৰু নিবা আহিব নোৱাৰো বাকী যি কি নহওক আৰু মানে এতিয়া কলেজ আহি পালোঁ আৰু আহাত দেখিনে মানে ৰাস্তাটো আৰু কি দেখাই থাকিম সদায় সেইটো ভিডিঅ' কৰি তো সেইকাৰণে ভিডিঅ' কৰা নাই আৰু বাৰু এই কলেজ আহি পালোঁ আৰু গাইজ ফাইনেলি শালবাৰী কলেজ মানে ফাৰ্ষ্ট চেমত এডমিশ্যন লৈছে এই ভণ্টি তো যি কি নহওক আৰু মানে এতিয়া মই ঘৰত যাওঁ তাইক থৈ কিনে লগৰগিলা আহি পিছে না লগৰগিলা আহি পিছে যা তোৰ ভিতৰত যাওঁ মই ঘৰত যাওঁ নে কি তো বঢ়িয়াকৈ আৰু মানে ঘৰত যাই কিনে গাইজ লগ পাইছোঁ আৰু ভিডিঅ'টো একদম মানে চাই থাকোঁ শেষলৈকে এতিয়া ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো শেষ হোৱা নাই মানে আৰু আমি ইভিনিংকৈ যাম নাকি ইভিনিংকৈ মাহীৰ তাতে তো ইভিনিংকৈ আমি এটা জেগাত যাই আছোঁ আমাৰ কুৰমাৰ ঘৰত তো ভিডিঅ'টো চাই থাকব আৰু ইভিনিং পাৰ্ট আহি আছে মানে এইখিনি আৰু পুৱাৰখিনি এতিয়া বাই এতিয়া মই ঘৰত যাই থাকোঁ তো লগ পাই আছোঁ আৰু ইভিনিং তো বাই 6 hours later তো গুড ইভিনিং গাইছ আৰু আকৌ আহি গ'লোঁ আৰু বৰ্তমান বাজিল 3টা আৰু আমি মানে এতিয়াহে মানে আচল মেইন ভিডিঅ'টো আৰম্ভ হ'ব মানে আমি গধূলি য'ত যাম বুলি কৈছিলোঁ আৰু ৰাতিপুৱাৰ ভাগৰখিনিতো দেখলাকে সেই 9টা বজাত কলেজত থ'ব আহিছিলোঁ সেইখিনিতো দেখলাকে আৰু মেইন এইখিনি এতিয়া ভাটিবিলাৰখিনি এতিয়াহে আৰম্ভ হ'ব তো যি কি নহওক আৰু অতি বঢ়িয়াকৈ ভাত পানী খাই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আমি যাই আছোঁ ভৱানীপুৰ টাপাত মানে আমাৰ মাহীহাৰ ঘৰ আছে তো বহুত দিন যাওঁ নাই তো তাতে ফুৰি আহোঁ তাহাৰ তাতে যাই আৰু ভাবিলোঁ বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই এটা ভিডিঅ' বনাই দিওঁ তো যি কি হওক আৰু মানে বাপৰে গৰম তো আমি ক'ত আছিলোঁ মানে এটা ভাবিলোঁ কি ভিডিঅ' এটাও বনাই দিওঁ বহুত দিন ভিডিঅ' চিডিঅ' দিবৰ কাৰণে চেনেল ডাউন পৰি গৈছে তো ভাবিলোঁ ভিডিঅ' এটাও দিওঁ আৰু ফুৰিও আহোঁ গধূলিকৈ তো চাহ পানী খাই কিনে আহিম নেকি আৰু জল্দি আহিম বেছি দেৰি নকৰোঁ অলপ টাইম থাকিম আৰু এনে অলপ ফুৰিবও যাম আমাৰ মাহীৰ পুতেকৰ লগত ক'ৰবাত যাব পাৰোঁ অলপ ছাইডৰ ফালে এনে তো ভিডিঅ'টো এতিয়াহে আৰম্ভ হ'ব মজাকৈ চাই থাকক শেষলৈকে একদম লাষ্টলৈকে চাবা ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰবা লাইক কমেণ্ট শ্বেয়াৰ কৰবা আৰু শুনা ভৱানীপুৰৰ যদি গৰমত ধৰি কথাই ক'ব নোৱাৰি ভৱানীপুৰৰ যদি কোনোবা আছে এইফালৰ ছাইডৰ ভৱানীপুৰ টাপাটো কমেণ্ট এটা কৰি দিবাচোন কোনোবা যদি আছে তো গম পাম যে এইফালৰ কোনোবা মানুহ আছে আৰু মানে ভিডিঅ' চাওঁ আৰু চিনাকিটো হ'ম আৰু এইফালত যদি কোনোবা আছে গম পাম যে মোৰ ভিডিঅ' চাওঁ তো আমি যাই থাকোঁ বৰ্তমান নেকি তো এতিয়া ভিডিঅ'টো চাই থাকক আৰু বঢ়িয়াকৈ ভিডিঅ'টো আৰম্ভ হ'ব আৰু মানে চাই থাকা তো গৰমত ধৰি মানে উৎপাত কিছু ৰ'দ দিছে কিন্তু দেই এইকেইদিন ভাল ৰ'দ দিছে আৰু মানুহ মৰি যাব লগা ৰ'দ দিছে বাপৰে বাপ তো বাদ দিয়া ভিডিঅ'টো চাই থাকা তো বঢ়িয়াকৈ হেলমেট চেলমেট পিন্ধি লওঁ এইটো হেলমেট পিন্ধ দুটা হেলমেট আনিছোঁ চেকিঙত নপৰোঁ যাতে বাকীটো অ'কে আছে হেলমেট পিন্ধ বাকী চল জল্দি চলো যাও তো গাইজ ফাইনেলি আহি পালোঁ ঘৰ আৰু চাহ পানী খালোঁ আৰু চাহ পানী খোৱাটো আৰু কি দেখি থাকিম নৰ্মেলি সেইটোতো খায়ে চবে
বাৰু সেইবিলাক ভিডিঅ' কৰা নাই বাৰু আহি পালোঁ আমি তাপা নে কি বৰ্তমান আছোঁ ক'ত জেগাখিনি তাপা না বেতনা কিবা নাজানো বৰ্তমান কি আমি এইফালে তাপা আহি পালোঁ আৰু ভাই এইটো আৰু গাঁৱত আহিছোঁ অলপমান ফুৰো অলপ পইচা ছিংগল ধুনীয়া আপি কোনোবা আছে নেকি কোনটো জেগাত আছে এই মই এটা কথা ভাবিছোঁ এই ৰ'দত কোন আপি ওলাই কেইটা হৈছিল টাইম কেইটা হ'ল 4:31 হ'ল 4:30 বজাত বৰ্তমান কোন আপি এই গৰমত আহিব অলপ গধূলিকৈ 6টা-7টাত অলপ বতাহ খাব ৰাস্তাত কিন্তু এই গৰমত কোনি হয় আমি আহিছোঁ কিয় যি কি নহয় আপি চাপি মাৰো গ'লি মিটাপ দিব পাৰা ইমান ডাঙৰ হোৱা নাই ৰ যি কি নহওক আপি চাপি মাৰো গ'লি এইগিলা আমি এনে তোমাৰ ইফালে কি পাম আগত দেখি গ'লে তোমাৰ ইফালে গইলা আচ্ছা আমি গইলাত দেখি যাই আছোঁ গইলাত যাই আছোঁ ফুৰি আহোঁ নেকি সেই গাঁওখন চাই আহোঁ অলপ ফুৰি আহোঁ ব'ল এতিয়া ব'ল পুৰা বাইক চাইক ল ৰেডি কৰ উঠি ল চলো গইলা চইলাৰ কোনোবা সেই আৰু আছা যদি কোনোবা মানুহবিলাকে ৰাস্তাত কেনেকৈ চাই মানে কি কৰি আছে মোবাইলটো বোলে কিছুমানে নাজানে এবাৰ সেইগিলা বাদ দিলোঁ এই গইলাত যাইছোঁ কোনোবা আপি চাপি আছা যদি গইলাৰ কমেণ্ট চমেণ্ট এটা দিবাই গইলা চইলাৰ আপি চাই আছা যদি কমেণ্টটো দিবা তুমি বা আৰু যি কি নহওক আমি যাই আছোঁ এই ৰ'দ হ'লেও বাপৰে গৰমত খামে ধুই দিছে কিন্তু আমি যাই আছোঁ নেৰু আপিছা মিছন আৰু তোহাৰ গইলা গাঁও ফুৰা মেইন কাম তো গাঁওখন চাই আহোঁ আৰু নেকি মই ভালকৈ সোমি পোৱা নাই মানে ভিতৰত আগতে আহি পাইছোঁ কিজানি কিন্তু মই ভালকৈ সোমি পোৱা নাই বলক কাং আৰু তই এইগিলা কি ঘণ্টা কৰি মোবাইল চবাইল লৈ মানে দাঁত যাই থাকোঁ কাক মাতাই আৰু ইয়াক লৈছোঁ ইয়াকতো মোৰ আগৰ ভিডিঅ'ত দেখছি চিনি পাই আমাৰ মাহীৰ পুতেক পালোৱান আমাতকৈ আৰু মানে এইগিলা প্ৰ' লেভেলৰ খিলাৰী অলপ আৰু চব এইগিলা ফুৰিব যাই থাকে না চব চিনি পাই কিনে ইয়াক লৈ আহিছোঁ নে কি চলো ভাই চলো কি এইগিলা কি জেগাত আনছা মানে হা চিম্পাঞ্জি কি জেগাত আনছা কি লুকত এই কি আছে আগত এই গাঁও কি পাম চকৰি আছে পাহাৰীয়া পাহাৰ দেখা নাই তোৰ লগতো আহিলোঁ না ইমান পাহাৰীয়া চকৰি এই 4টা বজাতো ঢাকা বিটা ৰ'দত এই কি জেগাত আনছা মানে কিবা দলং পালোঁ কয় আকৌ মানুহ এটা নাই গাইছ প্ৰাণী এটা নাই ৰাস্তাত এই ৰ'দত পাগলা কুৰ্তাৰ নিচিনা আমি এনেকৈ দাউৰি আছোঁ ঘূৰি কি কৰবা যে আহিলোঁ ক'ত আৰু গইলা কিমান দূৰ আছে পাপাকলৈ গাড়ীত তেল কি এনেই আহিছে নেকি বিয়া চিয়া নাপাতো এইবিলাক বাদ দিছোঁ বিয়াই নাপতো জীৱনটো একলাই থাকাই ভাল ভাই খামে ধুই দিছে এইফালে বিয়া চিয়া নাপতো একলাই থাকাই ভাল একলা জীৱনে ভালে ছিংগল লাইফ এইগিলা আপি চাপি মাৰো গ'লে 2 দিন আছে 2 দিন নাই এইগিলা মাৰো গ'লে এইগিলা টেনশ্যন লৈ লাভ নাই আপি চাপি টেনশ্যন কাই মানে সেইটো এক্সট্ৰা টেনশ্যন পুহি ৰাখে এই অমুক এই তমুক দাই নালগে আৰু সেই চেপ্টাৰে বাদ দিছোঁ এনেই আহিছোঁ ফুৰিব মানে ফুৰি ভাল লাগে এনেই আহিছোঁ ৰ আৰু আগলৈ যাওঁ কি পাং দেখা যাওক নে কি ইটাকলৈতো আকৌ দেখাই মানে ক'ৰবাত ভাঙা ৰাস্তা দলং সেই ৰাস্তাতে আনছা তই তোৰ ডাইলগ হ'ব দে বৰ ফাল্টু হিচাপে সৰু ছোৱালীটোৱে তোৰ পঢ়া 9ত পঢ়া হয় না 10ত পঢ়া ছোৱালী তোৰ কথা নহয় মুখত ফাল্টু যাই থাকোঁ ইয়াত তোৰ কথা মানে আকৌ দেখা নাবলৈ হৈছে ইয়াত তোৰ মছলাটো মই তোক কাষত দিম ভাই মই তোক আৰু একবাৰ ভালকৈ উঠছোঁ আগত কিবা চাব লগা জেগা আছে না ভাল কি আছে এই খালি ৰাস্তাবিলাক পাই আছোঁ কিবা পাথাৰ চাথাৰ এইবিলাক পানী চানী এইফালে এই পানী চানী পাথাৰ চাথাৰ এইগিলা জেগা দেখি আছোঁ কিবা মানুহ এটা দেখিছোঁ না ভাল জেগা আছে না পাগলাটোৰ লগত চাওনি মই যে কিয় আহিলোঁ আৰু গাই ধ্বংস কৰি ফেলিলি তুমি মোক আজি হা কাৰ ঘৰ থকা পিনা বলছোঁ তোৰ লগত যাই আজি চাং ঠাণ্ডা যি হয় তো এনেকৈ মানে কি ফুৰবা আহি আছোঁ এইগিলা আপি থকা জেগা তোৰে মাথা 200 আৰু বটল ঘৰটো ভাল লাগছে এইটো ধুনীয়া গ'ল দেই ডিজাইনটো ভাল লাগছে তোৰ এই পাগলাৰ কথা মতে মই আহিলোঁ এই ৰাস্তাটোৰ বাদে এটা মানুহ এই ছাগাল গৰু ৰাস্তাত আছে বৰ্তমান এই ছাগাল এই দিনদিপৰা কাৰণ হ'লে বাগাত দিছে এই দিনদিপৰা
তোৰ লগতো আহে না কিবা হ'ল একো নহ'ল এনে ফুৰবা আহা টেং টেঙা ৰ'দো ভাই তই যদি মোৰ ঘৰত চলি নহ'লি হয় না তোক এই খুচি মাৰি না চিঙি দিলোঁ হয় ঘণ্টা তই মানে কি দেখলি মোক ফুৰবা আনি ক'লি যে আমাৰ গাঁৱত ধুনীয়া আপি আছে মই দেখুৱাবা নিম কিন্তু এই ৰ'দত কিবা নাই একো এটা ছাগাল গৰুক এটা ৰাস্তাত আছে তাৰ বাদে কি আছে এই দিনটি প্ৰায় নলে এই দিন দি পৰা নহ'লে আমি সাৰ নলছো এই দিনটি প্ৰায় সাৰ এই পাগলা কুত্তাৰ নিচিনা তোৰ লগত মই আহিলোঁ এতে আহি এই হাৰা শাস্তি মাৰ খাইছোঁ এই গৰমত পানী চা পানী কিবা চাব লগা বস্তু আমাৰ তাতো পানী পাই সাৰ প্লাটে ঠাণ্ডা মোৰ টেম্পাৰ উঠি গৈছে দেই কিন্তু ভালকে চাবি ঘৰত নহ'ব লাগিছিল তই তোক না পানীত ফেলে একেবাৰে ভাহি গেলি হয় কইফা নদীত চলি ঘৰ পালি হয় এই পানী বৈ আছে কালভাৰত জাগা চব জেগাতে পানী বৈ কালভাৰ চব জেগাতে আছে পাথাৰ চব জেগাতে আছে এই দিন দি পুৰা মস্তো তোৰ লগত দেই সৰু ছোৱালী নিচিনা থাকবি অলপ টেনত পঢ়া ছোৱালীটো ডাঙৰৰ লেভেল দিয়াটো আমাৰ নিচিনা আমাৰ ইয়াত ডিগ্ৰী চিগ্ৰী কমপ্লিট হৈছে আমাৰ বেলেগ কথা পাগলা কুৰ্তাৰ নিচিনা ঘূৰি ফুৰিলেও কথা নাই আমাৰ বল ঘৰত যাওঁ তোৰ লগত আহি মই হাৰা শাস্তি খাবাহে আহিছোঁ তোমাৰ তাতে এই ফুৰাইছা তই মোক এই গাঁৱত কাইবাক দেখুৱাইছা গাঁৱত বোলে আপি আছে ঠগা আপি আছে আমাৰ ইয়াৰ কথা নাথাকিব হাই ভাল লাগে না লাইন নামৰো ভাল লাগে না দুটা এটা দেখলি এনেই ধুনীয়া আপি দুটা এটা দেখলি এনে মনটো ভাল লাগে ভাল পাবা নাযাওঁ না ভাল পাৰ প্ৰতি বিশ্বাস চিশ্বাস নাই না আৰু কিন্তু ভাল লগাৰ কাৰণে চাব আপি চাপিবিলাক কোনোবাই ৰাস্তাই দি যাওঁতে আৰু চাওঁতে আৰু কি যায় নে কি লাভ কৰোঁ নেকি তই মই লাভ কৰোঁ নহয় মই এইগিলা ৰিটায়াৰ হৈছোঁ মানে কোনোবাতে গৈছি ৰাস্তাই দি ঠগা আপি এটা মনত ভাল লাগে বা ঠগা এটা আপি দেখলোঁ দে কমেণ্ট এটা আৰু এতিয়া মোক ইমান আপিৰ বিষয়ে মোক সেই দি আছোঁ নলেজ মানুহে ক'ব কমেণ্ট চমেণ্ট কৰি ক'ব কোনোবাই মোৰ লগৰকেইটা গালি পাৰিব এইটো সঁচাই আপি পাগলা হৈছে আৰু এইগিলা কথা কৈ লাভ নাই এই টপিক বাদ ফুৰবা আহিছিলোঁ সেয়ে এতিয়া আমি ঘৰত যাওঁ বাপা হেৰে হনাই চলাব পৰা হনাই বয়স হ'ব পাৰবি বয়স আহিবা দেই আমিও চলোৱা নাছিলোঁ 9-10ত সেই দিনত আমাৰ মোবাইল এটাও নাছিল চুইচ টিপা মোবাইল আছিল যদিও হৈছে আৰু ব'ল যা ঘৰত যাওঁ তো গাইছ এতিয়া ঘৰলৈ ওলালোঁ আৰু ডাইৰেক্ট মানে এতিয়া ঘৰত যাম আৰু আজিৰ ভ্লগটো এইখিনিয়ে আছিল যদি ভ্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু এনেহে নতুন আগলৈ মানে ভিডিঅ' চাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগিছে লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি ক'ব আৰু কেনে লাগিল ভিডিঅ'টো ভাল লাগিল নে নাই এই হেলমেট পিন্ধি চুলি ষ্টাইল কৰি আহিছিলোঁ ধুনীয়াকৈ বেয়া হৈ গ'ল বাদ দি ঘৰতে যাই আছোঁ যিহেতু আৰু যি হ'লেও কথা নাই তো কমেণ্ট এটা কৰি ক'ব আৰু লাইক কৰিব ভিডিঅ'টো ভাল লাগছে যদি আৰু ভাল লগা নাই যদি ডিছলাইক কৰি দিব ভাল লগা নাই যদি আনছাবস্ক্ৰাইব মাৰিলেও কথা নাই দে বাই আৰু মানে নতুন ভিডিঅ' বনালে সকলোকে লগ পাই আছোঁ টাটা বাই বাই